বিশেষ খবৰ ৰাজ্যৰ বহু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠ গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী। বিষয় শিক্ষক নথকাৰ বাবে অসম্পূৰ্ণ হৈ ৰৈছে পাঠদান আৰু তেনেদৰে পৰীক্ষাত বহিবলগীয়া হৈছে শিক্ষাৰ্থী। আজি আৰম্ভ হৈছে 2021-22 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। কোভিড-সৃষ্ট পৰিস্থিতিৰ বাবে যোৱা বৰ্ষত অনুষ্ঠিত হোৱা নাছিল পৰীক্ষা, কিন্তু এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰিছে শিক্ষা বিভাগে। পিছে পৰীক্ষাৰ মাজতে পৰিলক্ষিত হৈছে এটা গুৰুত্বপূৰ্ণ বিষয়। বহু বিদ্যালয়ত নাই বিষয় শিক্ষক। শিক্ষা অসম্পূৰ্ণ হৈ ৰৈছে শিক্ষাৰ্থীৰ। বছৰ বছৰ জুৰি শিক্ষকৰ নিযুক্তি নোহোৱাত বিপাঙত পৰিছে শিক্ষাৰ্থী। ৰাজ্যৰ বহু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠ গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে সেয়েহে ছাত্ৰ-ছাত্ৰী। তেনেদৰে পৰীক্ষাত বহিবলগীয়া হৈছে শিক্ষাৰ্থী। ৰাজ্যৰ বহুকেইখন উচ্চতৰ মাধ্যমিকত এতিয়া পৰ্যন্ত 9 বছৰে খালী হৈ আছে বিভিন্ন বিষয় শিক্ষকৰ পদ। একেদৰে ৰাজ্যৰ চৰকাৰী খণ্ডত নতুনকৈ হাইস্কুল পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা 158খন বিদ্যালয়ৰ লগতে প্ৰায় সংখ্যক পুৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক অবিহনে শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিব লগা হৈছে শিক্ষা। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ৰাজ্যৰ শিক্ষা বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু সেই সময়ত শিক্ষা বিভাগত আমূল পৰিৱৰ্তন সাধন হোৱা বুলি গৰ্ব কৰা মন্ত্ৰীগৰাকীৰ কিন্তু চকুত নপৰিল এই গুৰুত্বপূৰ্ণ বিষয়টো, যাৰ ফলত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে সেইসমূহ বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীসকল।